আপোনাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে যিখন স্কুলত পঢ়ি আছে এই স্কুলখনৰ ইউডাইচ কোড আছেনে নাই আপোনালোকে ঘৰতে বহি কেনেকৈ চেক কৰিব আৰু এই ইউডাইচ কোডটো কিহৰ কাৰণে প্ৰয়োজন হয় জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। আৰু আপোনালোক যদি মোৰ চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনসমূহ দবাবলৈ নাপাহৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যাতে ইউডাইচ কোড কি সকলোখিনি গম পায়। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব গাইজ। তাৰ কাৰণে পোনপ্ৰথমতে আপোনালোকক মই ব্ৰাউজাৰত লৈ যাওঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ যে ইউডাইচটো কেনেদৰে আপোনালোকে ঘৰতে বহি চেক কৰিব পাৰে। পোনপ্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ গুগলত চাৰ্চ কৰিব লাগিব src.udaiceplus.gov.in। তাৰপিছত আপোনালোকে যদি ইউডাইচ কোডটো যদি জানে তেতিয়াহ'লে ডাইৰেক্ট ইউডাইচ কোডটো দি আপোনালোকে চাৰ্চ কৰিব পাৰিব আৰু স্কুলৰ নামটো দিও চাৰ্চ কৰিব পাৰিব। স্কুলৰ নামটো দি চাৰ্চ কৰিলে প্ৰথমতে আপোনালোকে ষ্টেটটো চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত স্কুলৰ নাম কেপচাটো বহাই ছাবমিট কৰি দিলে ডিটেইলছটো আহি যাব। আমি এতিয়া পিন কোডৰ থ্ৰু দি চাৰ্চ কৰিম, গতিকে পিন কোডত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব নালাগে, ডাইৰেক্ট পিন কোডটো মাৰি দিলেই হ'ল। মই মাৰিছোঁ 781019। তাৰ তলত থকা যিটো কেপচা আছে কেপচাটো বহাই দিওঁ BA211। তাৰপিছত ছাবমিট বটনত ক্লিক কৰি দিলোঁ। ছাবমিটত ক্লিক কৰাৰ লগে লগে তলৰ লিষ্টখন আহি যাব। শ্ব'টোত 1000লৈকেও কৰিব পাৰে। লিষ্টখনত প্ৰথম চিৰিয়েল নাম্বাৰ, ইউডাইচ কোড, স্কুলৰ নাম, ৰিজন ডিটেইলছ, বেচিক ডিটেইলছ, স্কুল ষ্টেটাছ। স্কুল ষ্টেটাছত আপোনালোকে স্কুলখন এতিয়া বৰ্তমান চলি আছে নে বন্ধ হৈ গৈছে সেইটো আপোনালোকে চাবলৈ পাৰিব। স্কুল ইনফ'ত গ'লে স্কুলৰ ইনফৰ্মেশ্যনখিনি পাব আৰু স্কুল ৰিপৰ্ট কাৰ্ডত যদি চিলেক্ট কৰে এনেদৰে ৰিপৰ্ট কাৰ্ডখন দেখাব স্কুলৰ। আপোনালোকে এইটো এনেদৰে চাই ল'ব। ট্ৰেক ইয়ৰ স্কুলত চিলেক্ট কৰিলে গোটেই স্কুলৰ ডিটেইলছখিনি আহিব। আৰু এতিয়া আপোনালোকক দেখুৱাম বন্ধ হৈ যোৱা স্কুলৰ কেনেদৰে দেখায়। যদি আগতে চলি থকা স্কুল যিকোনো এখন স্কুল যদি বন্ধ হৈ যায় তেতিয়া এনেকৈ দেখাব শান্তিনগৰ LP স্কুল ডিটেইলছ। এইটো পাৰ্মানেণ্টলি ক্ল'জ কৰা হৈছে। যিবিলাক অপাৰেশ্যনেল আছে সেইকেইটা চলি আছে আৰু যিটো এনেকৈ পাৰ্মানেণ্টলি ক্ল'জড হৈছে সেইটো এনেকৈ লিষ্টত আহি যাব। লক্ষ্মীনাথ বেজবৰুৱা LP স্কুল এইটো পাৰ্মানেণ্টলি ক্ল'জ হৈছে আৰু ক্ল'জড হ'লে ক্ল'জ আৰু মাৰ্জ যদি কৰা হৈছে স্কুল তেতিয়াও মাৰ্জ বুলি দেখুৱায়। এতিয়া জানো আহক ইউডাইচ কোডটো কিহৰ কাৰণে মই আপোনালোকক কৈ আছিলোঁ। যিবিলাক ষ্টুডেণ্টছ পঢ়ি আছে সিহঁতৰ পেন নাম্বাৰ সকলোৰে এটা বনাব লাগিব। পেন নাম্বাৰটো নিজে বনাব পৰা নাযাব। পেনৰ ফুল ফৰ্মটো হৈছে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ। তাতে গোটেই যেনেকৈ আমাৰ পান কাৰ্ডত ইনকামৰ ডিটেইলছ থাকে তেনেদৰে পেন কাৰ্ডত এই ষ্টুডেণ্টজনৰ ডিটেইলছ থাকিব। যিবিলাক স্কুলৰ ইউডাইচ কোড নাথাকে, এই ইউডাইচ কোড নথকা স্কুলবিলাকে এই পেন নাম্বাৰটো দিব নোৱাৰে। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীয়ে যিখন প্ৰাইভেট স্কুলত পঢ়ি আছে এই স্কুলখনৰ ইউডাইচ কোড আছেনে নাই প্ৰথমতে আপোনালোকে চেক কৰি চাই ল'ব, নহ'লে পিছলৈ আপোনালোকৰ পেন নাম্বাৰ বনোৱাত প্ৰব্লেম হ'ব পাৰে। যিহেতু পেন নাম্বাৰটো নিজে ঘৰতে বহি বনাব পৰা বস্তু নহয়,